এই অঞ্চলৰ ৰাইজৰ লগতে যিখিনি ভক্তপ্ৰাণ দূৰৰ পৰাও আহিব সেই সকলো যাতে আমাৰ এই ৰাসখনত এটা আমোদ প্ৰমোদ এটা আনন্দ দিয়ে লগতে আমাকো সহযোগ কৰে। আমি ইয়াত যিখিনি দোকান আহিছে বাহিৰৰ পৰাও কিন্তু আমাৰ জনজাতি কিছুমান খাদ্যৰ দোকানো আহিছে। তেওঁলোকৰ মানে খাদ্যখিনি ইয়াত ৰাখিব আৰু আমাৰ মানুহে চাব যে কোন জনজাতি কোনটো খাদ্য মানে ব্যৱহাৰ কৰে এই কথাখিনিও ৰাইজে পাব ইয়াৰ পৰা। গতিকে আহ্বান জনাইছোঁ প্ৰত্যেকটা মানে ভক্তপ্ৰাণ ৰাইজে ইয়াত অহাৰ পিছত আমাৰ পৰা যাতে আমাৰ এটা ভাল পৰিৱেশ পাই যায় আৰু তেওঁলোকেও যাতে আমাক প্ৰশংসা কৰি থৈ যায় তাৰ কাৰণে তেওঁলোককো আমি অনুৰোধ জনাইছোঁ। পৰিস্থিতি আমি সম্পন্ন কৰি তুলিছোঁ আৰু আমি বৃহৎ এই ৰাসখনত 85তম ৰাস এই উৎসৱৰ আমি ভাগে ভাগে মূল কমিটিৰ লগতে আমি চাব কমিটিবিলাক বনাইছোঁ। এই চাব কমিটিবিলাকৰ 20টাকৈ চাব কমিটি বনোৱা হৈছে। সেই 20টাকৈ চাব কমিটিবিলাকে নিজৰ নিজৰ যিটো দায়িত্ব সেই দায়িত্বটো আজি তাৰিখলৈ পালন কৰি আছে আৰু সেইকাৰণে আজিৰ তাৰিখত আমাৰ যোৱাকালি শোভাযাত্ৰা আছিলে। শোভাযাত্ৰাৰ পিছত আজি মূল পূজাটা আজিৰ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকৰ এই নিজৰ নিজৰ যিটো বিভাগ এই বিভাগবিলাক চলাই নিয়াৰ কাৰণে আজি আমি সম্পূৰ্ণ কৰিব তুলিব পাৰিছোঁ। আৰু আজিৰ পৰা যেতিয়া আমাৰ এই আমাৰ 12 দিনীয়া হ'ব এই 12 দিনীয়া কাৰ্যসূচীত নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে আমি চবকে আমাৰ মূল কমিটিৰ তৰফৰ পৰা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশ মৰ্মে তেওঁলোকৰ যিটো দায়িত্ব পালন কৰাৰ কাৰণে আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ আজি তাৰিখলৈকে। আৰু এই 12 দিনৰ কাৰ্যসূচীত আমি সম্পূৰ্ণভাৱে ৰাইজৰ সঁহাৰি আৰু সাংবাদিকসকলৰ সঁহাৰি লগতে প্ৰশাসনৰো সঁহাৰি এই গোটেইখিনি সঁহাৰি আমি বিচাৰিছোঁ। আৰু দল সংগঠন আপচুকে আদি কৰি ৰাভা ষ্টুডেণ্ট শৰণীয়াৰ পৰা ফেডাৰেশ্যনৰ পৰা গোটেইখিনি সংগঠনে আমাক সহযোগ কৰিছে আৰু তেওঁলোকৰ সহযোগতে আমি আশা কৰিছোঁ 12 দিনত আমি কাৰ্যসূচী সম্পূৰ্ণভাৱে চলাই নিব পাৰিম। ৰাইজৰ মনোৰঞ্জনৰ কাৰণে কি অনুষ্ঠান থাকিব? ৰাইজৰ মনোৰঞ্জনৰ কাৰণে আমি মিনা বজাৰ আনিছোঁ, যাদু খেল আছে আৰু সাংস্কৃতিক অনুষ্ঠান আছে। সেই অনুষ্ঠানবিলাকেদি আমি ৰাইজক এটা মনোৰঞ্জন দিবৰ কাৰণে বিচাৰিছোঁ। আৰু আমি এইবেলি চাৰ্কেছৰো এটা মানে যোজা চলোৱা হৈছিল, কিন্তু এইবাৰ আমাৰ জাগাৰ অলপ অভাৱ হৈছে। লাষ্ট টাইম যিটো বৰষুণ হ'লে বৰষুণে আমাক অলপ ঠেকাত পেলাইছে, যাৰ কাৰণে আমি জাগাৰ অভাৱৰ কাৰণে কিছুমান আইটেম আমি ৰাখিব পৰা নাই। আৰু ইয়াৰ লগতে যিখিনি দোকান সেই দোকানখিনিও আমি সম্পূৰ্ণভাৱে দিব পৰা নাই। আগত কাপোৰ দোকান 50-60খন কাপোৰ দোকান হৈছিলে, এইবাৰ আমি 30খনতে ৰাখিব লগা হৈছে। জিলাপি দোকান আমাৰ 60-70টামান দোকান হয়, এই 60-70টা দোকান এইবাৰ আমি অলপ কমাই ৰাখি 35টাকৈ জিলাপি দোকান দিব লগা হৈছে। তেনেকৈ আমি কিছু বস্তু আমি কমাই ৰাখিব লগা হ'ল। সদায় সংযোগত আছে। আমি কিবা অভাৱ থাকিলে তেওঁলোককো কৈছে, তেওঁলোকৰো কিবা যদি আমাৰ পৰা জানিব লগা থাকে সেইখিনিও আমি তেওঁলোকক জনাই আছোঁ। আৰু সম্পূৰ্ণভাৱে 12 দিনৰ কাৰণে প্ৰশাসনক আমি কৈছোঁ যে আপোনালোকে আমাৰ সহযোগ কৰক আৰু মানুহক নিৰাপত্তা দিয়াৰ দায়িত্ব আপোনালোকৰ আৰু আমাৰ ভলণ্টিয়াৰসকলেও আপোনালোকৰ ওচৰত সদায় থাকিব। কোনোবা বিশিষ্ট ব্যক্তি আপোনালোকৰ পদাৰ্পণ কৰিব নেকি? হয়, ইয়াত আমি কিছুমান বিশিষ্ট ব্যক্তি মাতিছোঁ, যেনেকৈ আমাৰ MLAক মাতা হৈছে, MCLসকলক মাতা হৈছে, EM সকলকো মাতা হৈছে, আমি সাংসদকো মাতিছোঁ। ইয়াত তেওঁলোকে আমাক সহযোগ কৰিম বুলি কৈছে। গতিকে সময়ত আমি দেখিম তেওঁলোকে এই কাৰ্যসূচীখিনি সুকলমে কৰিব আৰু আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।